নমস্কাৰ সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মই যোৱাবাৰ বিহুত বনোৱা গামোচাৰ পৰা বনোৱা কেইটামান চাৰ্ট লগতে ফ্ৰক আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মই বনোৱা কেনেকুৱা হৈছে আপোনালোকে চাওক, চাই পেলাই মোক জনাব কেনেকুৱা হৈছে। মোৰ ইউটিউব চেনেলটো যিহেতু একেবাৰে নতুন, মই তেতিয়া এই চাৰ্টবিলাক কিদৰে বনালোঁ বা ফ্ৰককেইটা কিদৰে বনালোঁ মই ভিডিঅ' ক্লিপ ৰখা নহ'লে, সেয়েহে ফটো কেইখনমান তুলি থৈ দিছিলোঁ, ফটোকেইখনেই শ্বেয়াৰ কৰি দিছোঁ। গোটেইবিলাক যিমানখিনি বনাইছিলোঁ গোটেইবিলাকৰ ফটো ৰখা নহ'ল, ইমান ভবাও নাছিলোঁ। যিকেইখন ফটো ৰাখি থোৱা আছিলে মই সেইকেইখনে আপোনালোকৰ মাজত ডিজাইনবিলাক শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে মোক জনাব। আগলৈ মই কিদৰে বনালোঁ তাৰে কাটিং আৰু ষ্টিচিং দুইটা ভিডিঅ' আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰিম। যদিহে নতুন কোনোবা মোৰ চেনেলত ভিডিঅ' চাই আছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'ছখিনি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আগলৈ মই এনেকুৱা ধৰণৰ ডিজাইনবিলাক বা কাটিং ষ্টিচিং দুইটা ধৰণৰে ভিডিঅ'বিলাক আপোনালোকৰ মাজত আনিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বিলাক শেষলৈ চাব, বা যদিহে কোনোবাই ল'ব বিচাৰে বা লাগে কেনেকুৱা ডিজাইনৰ কাষ্টমাইজ কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।